আৰু গাড়ীখনৰ কালাৰটো স্পেচিয়েলি মোৰ ভাল লাগিছে কাৰণ গ্ৰে কালাৰ হয়, ষ্টেণ্ডাৰ্ড কালাৰ হয়। আৰু যিহেতু এখন সেডান গাড়ী হয় তো সেইকাৰণে এখন আপুনি অফ ৰোডিং কৰাত অকণমান অসুবিধা হ'ব। যিহেতু এখন সেডান গাড়ী হয়, এখন আপুনি হাইৱে ট্ৰেভেল কৰিবলৈ খুবেই আৰামদায়ক হ'ব। তো অভাৰঅল গাড়ীখন ছাইড প্ৰফাইলটো খুবেই ধুনীয়া হয়। আৰু লগতে জনা যে গাড়ীখনৰ বেছ মডেলৰ কাৰণে যোনটো হেণ্ডেল কভাৰ হয়, হেণ্ডেল কভাৰটো কালাৰটো ব্লেকত দিছে। যিহেতু বডি কালাৰ আৰু হেণ্ডেল কালাৰটো ছেম নহয়, আপুনি কোনো ধৰণৰ LED বাল্ব নাপাব। ইয়াত এটা নৰ্মেল হেল'জিন বাল্ব পাব, যোনটো এটা মেনুৱেল এটা আপোনাৰ হাতেৰে আপুনি আপ ডাউন কৰা বহুত পুৰণা গাড়ী এই বস্তুটো দেখা পাব। এই বস্তুটো আৰু এটা বস্তু খুবেই ধুনীয়া দিছে, যিহেতু বেছ মডেলত হাৰমনৰ চাউণ্ড ছিষ্টেম। ৱাও, এইটোত এটা ৱেপাৰ আৰু সেইটো হৈছে আপোনাৰ এই চাইডত আছে আপোনাৰ ছিগনেল, আৰু এইটো হৈছে আপোনাৰ AC। আপুনি কোনো ধৰণৰ এটা অট'মেটিক ক্লাইমেট কণ্ট্ৰল নাপাব, এইটো মেনুৱেলি আপুনি এডজাষ্ট কৰিব লাগিব। টেম্পাৰেচাৰ যদি আপোনাক হাই লাগে এইটো আপুনি এডজাষ্ট কৰিব পাৰিব, নৰ্মেলি আপুনি হাৱাটো এডজাষ্ট কৰিব পাৰিব। আৰু হাইৱেত ইয়াৰ মাইলেজ আপুনি কিমান আজিলৈকে পাইছে? আপোনাৰ মাইলেজ আপোনাৰ 20 লৈকে দেখাই দিয়ে। তুমি এই গাড়ীখনলৈ লাভ হ'ল নে আপোনাৰ লোকচান হ'ল, কেনেকুৱা অনুভৱ? ফেমিলি মানুহৰ কাৰণে বহুতেই কমফৰ্ট, চিটবিলাকো কমফৰ্ট হয়। হয় আপুনি হয় এতিয়া বহি চাইছে। হয়। নমস্কাৰ, মই লাহন, আশা কৰোঁ সকলো ভালে আছে। আজি এটা নতুন ভিডিঅ'লৈ আহিছোঁ আপোনালোকৰ সন্মুখত, আৰু টাটা টিগৰ। হয়, ঠিকেই শুনিছে, টাটা টিগৰ। তো টাটা টিগৰ যোনে ল'ম বুলি ভাবিছে তেখেতলোকৰ কাৰণে এই ভিডিঅ'টো খুবেই ইম্পৰ্টেণ্ট হয়, যিহেতু এইখন হৈছে টাটা টিগৰ ব্ৰেছ মডেল। তো ব্ৰেছ মডেলত কি পাব, আৰু অনাৰজনে অলমষ্ট গাড়ীখন 40,000 কিলোমিটাৰ চলাই দিলে, আৰু এই 40,000ত কিমান কিলোমিটাৰ মাইলেজ দিয়ে, আৰু গাড়ীখনৰ ৰিভিউ কেনেকুৱা, গাড়ীখনৰ ছাছপেনশ্যন কেনেকুৱা, গাড়ীখন চলাবলৈ কেনেকুৱা, গাড়ীখনৰ অভাৰঅল গোটেইখিনি ডিটেইলছ মই জনাম আপোনালোকক। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি গোটেই ভিডিঅ'টো চাই থাকক। পোনপ্ৰথমে গাড়ীখনৰ আপোনাৰ সন্মুখৰ ভাগ মই দেখাব চেষ্টা কৰিছোঁ। গাড়ীখনৰ সন্মুখৰ ভাগত এটা টাটা লগো আছে, আৰু টাটাৰ লগৰ তলত এটাৰ ক্ৰোম ফিনিছত এডাল হেডলাইন আছে। আৰু গাড়ীখনৰ যিহেতু এইটো বেছ মডেল হয়, বেছ মডেলৰ কাৰণে ইয়াত কোনো ফগ লেম্প বা LED নাই। আৰু গাড়ীখনৰ গ্ৰাউণ্ড ক্লিয়াৰেঞ্চ হৈছে 170 mm। ঠিক কালাৰটো স্পেচিয়েলি মোৰ ভাল লাগিছে কাৰণ গ্ৰে কালাৰ হয়, ষ্টেণ্ডাৰ্ড কালাৰ হয়। আৰু গাড়ীখনৰ আপুনি চকাৰ চাইজ ক'বলৈ গ'লে গাড়ীখনৰ চকা চাইজ হৈছে 175, 65 আৰু 14 ইঞ্চ। ইয়াৰ ইঞ্চটো হৈছে 14, আৰু বাকী চকাটো হৈছে আপোনাৰ 65 ইঞ্চ হাইট, আৰু আপোনাৰ বহলটো হৈছে 175। আৰু ইয়াত কোনো বেছ মডেল কাৰণে কোনো ধৰণৰ আপুনি এলয় নাপাব, ইয়াত পাব আপুনি হুইল কভাৰ। তো গাড়ীখন অভাৰঅল ধুনীয়া, ফ্ৰণ্ট ছাইডটো আপোনাৰ চলাবলৈ খুবেই আৰাম বুলি কৈছে অনাৰজনে। আৰু গাড়ীখনৰ ছাইড প্ৰফাইলটো দেখুৱাইছোঁ, ছাইড প্ৰফাইলটো কমপ্লিট এটা ছেডান লুক হয় গাড়ীখনৰ। তো আৰু বেক ছাইডটো দেখাব চেষ্টা কৰিছোঁ। বেক ছাইডটো আপোনাৰ এটা বেক লাইট আপোনাৰ LED এটা পাব, আৰু লগতে আপুনি এটা টাটাৰ লগো পাব, টাটা লগত। যিহেতু এখন সেডান গাড়ী হয় তো সেইকাৰণে এখন আপুনি অফ ৰোডিং কৰাত অকণমান অসুবিধা হ'ব। যিহেতু এখন সেডান গাড়ী হয়, এখন আপুনি হাইৱে ট্ৰেভেল কৰিবলৈ খুবেই আৰামদায়ক হ'ব। আৰু হয়, যিহেতু এইখন হৈছে বেছ মডেল, বেছ মডেলৰ কাৰণে ইয়াত কোনো ধৰণৰ গ্লাছত ছাইড ইণ্ডিকেটৰ দিয়া নাই, এটা তলত এটা ছাইড ইণ্ডিকেটৰ দিছে আপুনি। আৰু লগতে জনা যে গাড়ীখনৰ বেছ মডেলৰ কাৰণে যোনটো হেণ্ডেল কভাৰ হয়, হেণ্ডেল কভাৰটো কালাৰটো ব্লেকত দিছে। যিহেতু বডি কালাৰ আৰু হেণ্ডেল কালাৰটো ছেম নহয়, আপুনি যদি মন যায় আপোনাৰ এক্সট্ৰা এচেছৰিজ লগাই আপুনি এই হেণ্ডেল কভাৰ আপুনি খুৱাব পাৰে, অৰ্থাৎ ক্ৰম ফিনিছত আপুনি কৰিব পাৰে। যিহেতু গাড়ীখন ব্ৰেছ মডেল হয়, মই বাৰে বাৰে কৈ আছোঁ, ব্ৰেছ মডেলত আপুনি কোনো ধৰণৰ LED বাল্ব নাপাব। ইয়াত এটা নৰ্মেল হেল'জিন বাল্ব পাব, যোনটো আপুনি ৰাতি য়েল্ল' কালাৰ জ্বলিব। কোনো ধৰণৰ, যিহেতু টাটা কোম্পানী ইমান কমটি দামত আপোনাৰ এটা বেছ মডেল এখন গাড়ী, ছেডান গাড়ী উলিয়াইছে। তো বেছি দেৰি নকৰোঁ, গাড়ীখনৰ ভিতৰত যাব চেষ্টা কৰোঁ, কি কি ফিচাৰ্ছ আছে ভিতৰত আপোনাক চিনাকি কৰাই দিম। আৰু লগতে গাড়ীখনৰ অনাৰজনৰ পৰা, তেখেতৰ পৰা ৰিভিউ ল'ম যে গাড়ীখন চলাই তেওঁ কেনেকুৱা পাইছে। যিহেতু পোনপ্ৰথমে গাড়ীখনৰ ভিতৰখন সোমাই পেলাই বহুত ধুনীয়া এটা ক্লাছী লুকেই বুলি ক'ব লাগিব। বহুত ইমান কমটি দামত টাটাই এখন ধুনীয়া ছেডান গাড়ী দিছে ৰাইজৰ বাবে। তো আপুনি দেখিছে যে AC বাটৰ এটা ষ্টিল কালাৰ ক্ৰম ফিনিছত দিছে ছাইড প্ৰফাইলটো, তো ধুনীয়া লাগিছে। আৰু আপুনি যোনটো ড'ৰডাল দেখিছে এডাল আপুনি ব্লেক কালাৰত আপোনাৰ কোম্পেনীয়ে এৰিছে, আৰু এইটো আপোনাৰ ড'ৰ আপুনি অন কৰা চুইচ হয়, এইটো ধুনীয়া লাগিছে। আৰু এইটো কিন্তু মেনুৱেল এটা আপোনাৰ হাতেৰে আপুনি আপ ডাউন কৰা বহুত পুৰণা গাড়ী এই বস্তুটো দেখা পাব, এই বস্তু। আৰু দেখা পাইছে আপোনাৰ যোনখন গ্লাছখন হয়, গ্লাছখন আপুনি এডজাষ্ট কৰিবৰ কাৰণে মেনুৱেল এডজাষ্ট কৰিব লাগিব। যিহেতু এইটো বেছ মডেল হয়, ইয়াত কোনো ধৰণৰ আপুনি অট'মেটিক এডজাষ্ট কৰিব পৰা চুইচ নাই, এইটো আপুনি হাতেৰে মেনুৱেল এডজাষ্ট কৰিব লাগিব। আৰু সন্মুখৰ ভাগত দেখাবলৈ গ'লে এখন আপোনাৰ সৰু স্ক্ৰীণ আছে 1 ইঞ্চ, আৰু সন্মুখত এটা মিউজিক ছিষ্টেম দিছে, যোনটো হৈছে কোম্পানী হাৰমন। খুবেই ধুনীয়া চাউণ্ড কোৱালিটি হয়। আৰু সন্মুখত দেখা পাইছে এটা মিউজিক ছিষ্টেম আছে আপোনাৰ, গোটেইখিনি এইখিনি স্ক্ৰীণ টাষ্ট হয়, বাট এখন ডাঙৰ এখন LED স্ক্ৰীণ নহয়।
আৰু সন্মুখত আপুনি দেখা পাইছে এইটো 4 সিগনেল আৰু আপোনাৰ এইটো যোনটো দেখা পাইছে এইটো আপোনাৰ ষ্টিলত আপোনাৰ ক্ৰোম ফিনিশত ষ্টিলৰ এচি ৱেপাৰ আৰু এইটো হৈছে আপোনাৰ এই সাইডত আছে আপোনাৰ সিগনেল আৰু গাড়ীখনৰ এলইডি স্ক্ৰিনটো দেখিছে ইয়াত আপোনাৰ সকলোখিনি ডিজিটেল হয় কিমান কিলোমিটাৰ ৰেঞ্জ যাব কিমান কিলোমিটাৰ অলৰেডি চলিলে আৰু কিমান কিলোমিটাৰ আপোনাৰ মাইলেজ দি আছে গোটেইখিনি শ্ব' কৰিব তো বেছ মডেল হিচাপে এইটো এটা ধুনীয়া কোৱালিটি দিছে টাটাই আৰু গাড়ীখন যিহেতু 5 সিটাৰ হয় 5 সিটাৰ হিচাপে গাড়ীখন খুবেই দীঘল আপোনাৰ অনুভৱ হ'ব যিহেতু ডিগ্ৰীটো আপোনাৰ যথেষ্টখিনি ডাঙৰ হয় আপুনি বহুতখিনি লাগে সুমুৱালৈ যাব পাৰিব আৰু ইয়াত আপুনি আৰামছে তিনিজন মানুহ ধুনীয়াকৈ বহি যাব পাৰিব ওপৰত এটা দিছে এলইডি আপোনাৰ ভিতৰত আৰু এইটো হৈছে আপোনাৰ এচি আপুনি কোনো ধৰণৰ এটা অট'মেটিক ক্লাইমেট কণ্ট্ৰল নাপাব এইটো মেনুৱেলি আপুনি এডজাষ্ট কৰিব লাগিব টেম্পাৰেচাৰ যদি আপোনাক হাই লাগে এইটো আপুনি এডজাষ্ট কৰিব পাৰিব নৰ্মেলি আপুনি হাৱাটো এডজাষ্ট কৰিব পাৰিব আৰু লগতে আপুনি ইয়াত আপোনাৰ ইউএছবি চাৰ্জাৰ পইণ্ট পাব মেনুৱেল পাব এটা আপুনি আৰু বাকী আপুনি ইউএছবি চাৰ্জাৰ পইণ্ট এটা পাব আৰু গাড়ীখনৰ স্পেচ ক'বলৈ গ'লে আপুনি খুবেই ধুনীয়া স্পেচ হয় কোনো আপুনি এনেকুৱা নালাগে যে আপোনাৰ সৰু গাড়ীখনত আপুনি বহি আছে তো গাড়ীখনৰ অনাৰজনৰ পৰা মই দুআষাৰ জানিব চেষ্টা কৰিম তেখেতে চলাই কেনেকুৱা পাইছে কি কথা তো গাড়ীখন আপোনাৰ যিহেতু মই চাইছোঁ 40,000 কিলোমিটাৰ আপুনি অলমষ্ট ক্ৰছ কৰিলে তো এই 40,000 আপোনাৰ অনাৰশ্বিপ হিচাপে আপোনাৰ ৰিভিউ কেনেকুৱা হ'ব বহুতে ভাল লাগে হয় কিনে বহুত কমফৰ্ট ইমানটো প্ৰাইজত মানে এটা বহুতখিনি কমফৰ্ট মানে টাটা বস্তু দিছে হয় গাড়ীখনত যিহেতু আপুনি অফ ৰোডিং কৰিবলৈ চাগে অকণমান অসুবিধা হ'ব যিহেতু এখন চেডান গাড়ী হয় গ্ৰাউণ্ড ক্লিয়াৰেন্সটো অকণমান কম হয় আপুনি নৰ্মেলি আপুনি হাইৱেত ইয়াৰ মাইলেজ আপুনি কিমান আজিলৈকে পাইছে আপোনাৰ মাইলেজ আপোনাৰ 20 লৈকে দেখাই দিয়ে ইঞ্জিনটো 1200 চিচি হয় মই আপোনাৰ অনলাইন চাইছিলোঁ যিহেতু 1200 চিচি হিচাপে আপোনাৰ মাইলেজটো খুবেই ধুনীয়া 18-20 তো হয় তো গাড়ীখন আপুনি এই 40,000 যে চলালে ইয়াত আপুনি কিবা এটা আপোনাৰ এনেকুৱা অনুভৱ হৈছে নেকি এই গাড়ীখনৰ এই বস্তুটো অলপ কম পাৱাৰ নিচিনা এটা অনুভৱ হৈছে নেকি বা ছাছপেনশ্যনৰ ফালৰ পৰাই হওক 40,000 কিলোমিটাৰ হোৱাৰ পিছত ছাছপেনশ্যনৰ কিবা ইছ্যু আহিছে নেকি আপোনাৰ অহা নাই ন মই দেখিছোঁ কাৰণ যিহেতু টাটাৰ 5 ষ্টাৰ ৰেটিং হয় সকলোৱে ছেফটিৰ ফালৰ পৰা গাড়ীখন ল'ব বিচাৰে গাড়ীখন খালি বহুতে চলাই চাব নোৱাৰে কাৰণ গাড়ীখন যিহেতু বহুতৰ ওচৰত নাথাকে তো বহুতে টেষ্ট ড্ৰাইভ দি চাই কিন্তু তথাপিও গাড়ীখন নলয় তো আপুনি কি ক'ব যে মানুহক এই গাড়ীখন ল'বলৈ কিমানখিনি আপুনি মানুহক আশ্বাস দিব যিহেতু গাড়ীখনৰ দামটো মই জনামতে 6.5 লাখৰ পৰা 7 লাখৰ ভিতৰত হয় তো 6.5 লাখৰ পৰা 7 লাখৰ ভিতৰত আপুনি এখন গাড়ী যেতিয়া আপুনি চইচ কৰিলে ল'বৰ কাৰণে তো তাৰপিছত লোৱাৰ পিছত আপোনাৰ কেনে অনুভৱ হয় যে গাড়ীখন লোৱাৰ পিছত আপুনি এই গাড়ীখন লৈ লাভ হ'ল নে আপোনাৰ লোকচান হ'ল কেনেকুৱা অনুভৱ ফেমিলি মানুহৰ কাৰণে বহুতেই কমফৰ্ট চিটবিলাকো কমফৰ্ট হয় 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 এতিয়া বহি চাইছে হয় জাৰ্ণিটো কৰি চাব পাৰে দূৰ জাৰ্ণিত মানে আপোনাৰ গা চা বিষবিলাক ইমান নহয় বেলেগ গাড়ীৰ দৰে হয় হয় মানে আপুনি ক'ব খুজিছে যে যদিহে আপুনি কোনোবাই ফেমিলিৰ কাৰণে গাড়ী এখন ল'ব বিচাৰে বহুত বেছি অফ ৰোডিং নকৰে বা বহুত বেছি এটা ট্ৰেভেল নকৰে তো তেখেতলোকৰ কাৰণে এইখন বেষ্ট অপশ্যন যিহেতু 6 লাখৰ পৰা 7 লাখৰ ভিতৰত আপুনি এখন চেডান গাড়ী হয়তো বহুত কম কোম্পেনীয়ে আপুনি পাব যিহেতু চেডান গাড়ী ইমান কমটি দামত আজিলৈকে নাপায় যিহেতু টাটাই এখন লঞ্চ কৰিলে বেষ্ট মডেলটো আপুনি ইয়াৰ ওপৰত কিয় নগ'ল মোৰ যিহেতু মানে 7 লাখ মানৰ ভিতৰতে বাজেটটো আছিলে চেডান গাড়ী হয় তো মানে এখনে মই কমফৰ্ট পালোঁ মানে আপোনাৰ চলাই মেলি চালোঁ হয় নেটতো চালোঁ বা তেখেতলোকৰ পৰা বহুত ৰিভিউটো ভাল 5 ষ্টাৰ ৰেটিং পাইছে হয় হয় কমফৰ্টো ভাল চিটৰ কমফৰ্ট ভাল হয় ধৰক দূৰ জানি গ'লে গা চা বিহু নহয় হয় তো সেইটো হিচাপত মানে মোৰ মানে বাজেটত এইখন গাড়ী কাৰণে মোৰ কাৰণে বেষ্ট মানে হয় হয় তো ঠিকে আছে ধন্যবাদ আপুনি আজি আপোনাৰ এই টাইমটো দিয়াৰ কাৰণে আপোনাৰ গাড়ীখনৰ সম্পূৰ্ণ ৰিভিউ মই জনালোঁ ৰাইজে ধন্যবাদ সকলো ভালে থাকক ইমানতে আজি এই ভিডিঅ'টি সমাপ্ত কৰিছোঁ নমস্কাৰ